Hi guys, good morning. Welcome to day 7. Our manu bilak sao khuye ase tyo. Uthai nai guys. Guys. Uthiwa mon na jai tothapi uthilu. Etia fresh hoi kene lai ke ulabo lagibo aru karon homeyo kom hoi ase. Lai aru apnalokok bahiror drisho dekhai aso guys. Ebar sabo. Fresh morning. Ekdom thanda hoy ase guys, ekdom thanda. Aru kali video to eta upload hoy na guys. 5GB hoise total 3GB upload hol tar bisor ete sao aru lahe kiman dor leke karon network beya. Hey Jento. Jento. Uru time ise hoy. Jento akphale bohibo laibo hoy. Hey Jento. Akphale bohibo laibo hoy Jento. Guys, samaloke ready hoy golu etia laheke akbarim ami Manali khini khurim agot khurim tar bison Manali khuri eta kapur factory ase etu kapur factory khumai tar bisot ami jam Chandigarh. Guys, samaloke ulai golu pispale hello logai dise start amaloke ulai goisu na amaloke ulai goisu etia lahe akbar guys sobore monon dukh because আমি snowfall napalo তথাপিও all our enjoyment to guys তো আগত কি দেখা পাও আপোনালোকক দেখাই যাও এনজয় কৰক Guys, I follow Harimba Temple. Hey, to sab yak bilaka uthibo pare yate. Ha, Jento. Guys, yak bilaka uthibo pare yate khelibo pare. Ei pine mondir to. Jam etia guys, dekhai asu apnalokok. Guys, I follow Harimba Mandir Manali atatকৈ famous mandir to apine ase nalokok okon man close koi kene dekhai ase প্রবেশ কৰি আহো এইটো আমাৰ পৰীক্ষিত এটা ফটম গৈছে সেৱা কৰিবৰ কাৰণে ওলাই আহিলেকে আমাৰ এইটো গাছ যেনতে যাব এতিয়া Itu guys, Harimba Mandir tuh
চাকি আছে সম্পূৰ্ণ দৃশ্য আহিব গাইজ বহুত সুন্দৰ ঠাই ঘূৰি যাব এবাৰ ফেমিলিৰ লগত বহুত ভাল লগা নাই জয়ন্ত কেনে লাগিলে ভাল লাগিল কিনো যাদু আজি বুকুৰ মাজত এন্ধাৰতো বাট খোজে দুহাতেৰে ফালি দুখৰে নয় নতুনৰে ঢৌ তুলে বাৰু আছে ৰহি পাৰে মল দুনিয়া পৃথিৱী বলো না যাবি এর জীবন মুক্ত দূৰলৈ আঁতৰি গাইজ হৰিপ্পা মন্দিৰ ঘূৰা হ'ল পুৰা এতিয়া আগবাঢ়িম আৰু ডংগৰী বন বিহাৰ ডংগৰী বন বিহাৰ গাইজ ইয়াতে সোমাই কেনে আপোনালোকক দেখাই আছোঁ গছবিলাকৰ কেনেকুৱা নাজাৰা এইটো এডাল্ট এবভ 10 টকা দিব লাগে এতিয়া টিকেট লৈ যাওঁ থৰ কেমেৰা টিকেট ল গাইজ ইয়াতো মানে টিকেট কাটিয়ে সোমাবলগীয়া হয় এতিয়া এইটো আমাৰ ফৰেক্স দ্বাৰা টিকেট কাটিব গৈছে টিকেট কটাটো চাই লওঁ টিকেট হ'ল কিমান 2 জনৰ ল'লে चलो टिकट डल है ना कभी कभी जीतने के लिए कुछ हारना भी पड़ता है और हार कर जीतने वाले को बाजीगर कहते हैं आपके प्यार में देख के आपको ভাল লাগিছে গাইজ লাইফৰ কিছুমান দুখ আজি ইয়াতে থৈ যাওঁ আৰু লাইফত দুখ নাৰাখোঁ আৰু গাইজ আপোনালোকৰ নাৰাখিব লাইফৰ দুখবোৰ ৰাখিব নালাগে সময়ত ওলাই দিব লাগে আৰু মই আজি ইয়াতে ওলাই যাম তো ভিডিঅ'টো এনজয় কৰি থাকক গাইজ তো ইয়াতে আমি সোমালোঁ আৰু বহুত এনজয় কৰিলোঁ আপোনালোকক অলপ আগত গৈ কিনে 360 দেখাই আছোঁ ডাইৰেক্ট ওপৰৰ পৰা য়েছ গাইজ গৰম উঠাব লাগিব ন মাজে সময়ে দৌৰিব লাগে ইয়াৰ পৰা 360 চাওক এইটো গাইজ ইয়াতে কিছুমান এনেকৈ ষ্টেণ্ড বনাই থৈ দিছে আৰু ফটো ষ্টেণ্ড আপোনালোকে আহিব থিয় হ'ব ফটো উঠিব একদম পৰিৱেশৰ এনজয়টো ল'ব আৰু গাইজ আমি ঘূৰি আছোঁ এতিয়া হৰিপ্পা মন্দিৰৰ পৰা ইয়াতে সোমালোঁ ইয়াৰ পৰা আৰু আগত যাম তাৰপিছত কুল্লু হৈ কেনে আমি চিধা চণ্ডীগড় যাম তো ভিডিঅ'বিলাক চাই থাকক কালিৰ ভিডিঅ'টো অলপ লেট হ'ল তাৰ কাৰণে বহুত দুখিত কাৰণ ইয়াতে নেটৱৰ্ক বহুত বেয়া তো নেটৱৰ্ক হিচাপত আহি যাব ভিডিঅ'বিলাক আপোনালোকে চাই থাকক আৰু এনজয় কৰক থেংক ইউ গাইজ এই আমাৰ পৰীক্ষিত দ্বাৰা তিৰি মাৰি আছে মই আছে গাইজ এই একবাৰো লগাব পৰা নাই গ'ল 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 গাইজ এয়া মুন্নালচু ৰিভাৰৰ ভিউ চাওক পাহাৰৰ পৰা আহিছে পানীবিলাক এনেকুৱাকৈ যায় এইবিলাক কিছুমান আপোনালোকে ইয়াতে এডভেঞ্চাৰ কৰিব পাৰে গাইজ বাকী আমি ঘূৰি আছোঁ আৰু ইয়াতে গাইজ পূৰা আপোনালোকে বাৰ্মা ব্ৰিজ নাকি ৰিভাৰ ক্ৰচিং চব আছে ইয়াতে মানে এনেকৈ এডভেঞ্চাৰ কৰিব পাৰে আপোনালোকৰ বাচ্চাবিলাকক লৈ আহি খেলাব পাৰে ইয়াতে এইবিলাক আছে আৰু ফুল এনজয়মেণ্ট ফুল পেকেজ ফুল হলিডে আমাৰ আৰু কি লাগে ন এইখিনিয়ে হ'ল এনজয়মেণ্ট এইটো আমাৰ পোৱালিকেইটা ফটোৱে উঠি আছে
গাইছ এইটো লোকেশ্যন মানে এইটো লোকেশ্যনটো হ'ল আমাৰ কি হ'ল ক্লাব হাউচ ন ক্লাব হাউচ মানালী ইয়াতে বহুত ভিতৰত ট্ৰেডিঙৰ আছে আইটেম আপোনালোকে পচন্দ কৰি ল'ব পাৰে আৰু মানালীত কি বস্তু ল'ব খোজে আমিতো একো নলওঁ গাইছ আমি এনে ঘূৰি যাওঁ আৰু সব গাইছ কিমান সুন্দৰ সুন্দৰ বস্তু আছে ইয়াতে লিখি দিয়ে যা মনো টেম্পল গাইছ আমি গৈ আছোঁ এতিয়া এটা ফেক্টৰীত যাম ন ফেক্টৰীত যাম তাতে অলপমান কাপোৰ চাপোৰ যি পাৰোঁ লওঁ আৰু গাইছ আপোনালোকক যিহেতু যেনেকৈ কৈছোঁ এটা গিফ্ট আছে ৰেণ্ডম কমেণ্টৰ পৰা এইটো গিফ্টত তাতে ল'ম গাইছ আৰু কমেণ্ট কৰি থাকক কোনে পাব বাৰু গাইছ চাওক আপেলৰ গছবিলাক চব শুকাই আছে আমাৰ বেটলাক ফলে নাপালোঁ না বৰফ পালোঁ না স্ন'ফল পালোঁ না আপেল পালোঁ একো নাপালোঁ আৰু গাইছ এনেকৈ যাব লাগিব ঘূৰি গাইছ ইয়াতে ভাত খাই যাওঁ আৰু আমি লাইট লগাই দিছে গাইছ এতিয়া ভাত পানী খাই লওঁ ৰাতিপুৱাৰ খানাটো তাৰপিছত আকৌ আগবাঢ়ি যাওঁ আৰু এটা এনাউন্সমেণ্ট আছে যে যোনটো ৰেণ্ডম কমেণ্টৰ পৰা এটা গিফ্ট দিম বুলি কৈছিলোঁ এতিয়া গিফ্টটো ল'ম গাইছ আৰু আপোনালোকে কমেণ্ট কৰি থাকক তেতিয়াহে আপোনালোকে গিফ্টটো পাব কোনে পাব লাকি পাৰ্চন এজনে পাব চ' আপোনালোকে কমেণ্ট কৰি থাকক গাইছ কমেণ্ট এতিয়া অলপ পিছত গিফ্টটো ল'ম আৰু আপোনালোকক নকওঁ কোনটো গিফ্ট ল'ম কিন্তু আমি যোনটো গিফ্ট দিম যেতিয়া দিম নিশ্চয় ব্লগত দিম গাইছ চ' কমেণ্ট কৰক গাইছ অকল কমেণ্ট কৰিলে নহ'ব যাৰ ভাল কমেণ্ট হয় তাৰ পৰা এটা চিলেক্টেড এজনে পাব অকল ৰেণ্ডমলি আমি চেক কৰিম তাৰ পৰা অকল এজনে পাব চ' কৰক কমেণ্ট ভাল কমেণ্ট গাইছ ভাল হেল্ল' গাইজ এতিয়া ৰিভাৰ ৰাফটিং কৰিম আমি ৰেডি গাইছ ৰিভাৰ ৰাফটিং গাইজ এই 5টা ভিতৰত ডেভিডে ভিডিঅ'গ্ৰাফি কৰিব বাকীকেইটা আমি ৰাফটিঙত যাম মেমৰিজ থাকিব Guys, ready? River rafting out. Push! जोर लगाओ जोर Hi everybody. Okay, one by one. What's your name, bro? So are you ready, everybody? Everybody ready? Woo-hoo. Now recording is on. Are you ready? Let's go.
Leave you bro, relax bro. And brother, all of you, so how was your experience in this Beas River? And so, everybody last time guys, say bye-bye. And then I want to thank our Almighty God for reaching our destination safely. And all the best to our kite. Thank you bro. গাইছ ইমান ভিজি গ'লো ড্ৰাফটিং কৰি কেনে এতিয়া Shaking, fresh গাইছ কেনে লাগিলে কেনে মজা ন মই sexy হৈ আহিলো ড্ৰেছ চেঞ্জ হৈ গ'ল ড্ৰেছ চেঞ্জ হৈ গ'ল এতিয়া বহুত ঠাণ্ডা হৈছে চাই থাকক এইটো লৈ ল'লোঁ এইটো গিফ্ট তো কমেণ্ট কৰক ভাল কমেণ্ট আজি চাম ৰাতি ভাল কমেণ্টবিলাক যোনটো হয় এটা ৰেণ্ডমলি এটা পাব গিফ্টটো তো গাইছ কৰক এই গিফ্টটো লৈ ল'লোঁ ন ললে কিন্তু সারপ্রাইজ হয় কাকো নকো কি লৈছো অকল পাব এজনে পাব সো কমেন্ট কৰি থাকক কি কমেন্ট কোন লাগি আছে ইটো পাবো আৰু একজন মানুহ অকল এটাই কমেন্ট দিব হা 10টা 3টা দিব না লাগে আৰু যোনটো একদম ভাল লাগে আমাৰ সবৰে পছন্দ হয় ইয়ে পাব গাইস সাবস্ক্রাইব লাইক বটন আৰু বেল আইকন দবাই থব নাপাহৰিব টিং টং বেল বাস গাইস বাই বাই হিমাচল নেকি যাও আৰু আহিম কেতিয়াবা লগ পাম অতি সোনকালে কুল্লু পাৰ হলো ন इधर तो काम हो रहा है इसलिए शायद ये सब नया टनल बना रहा है ना इसलिए हाँ लाहे लाहे रास्ता बंद हो तो भगाइए Bye.